জয়তে আমি ৰাস উদযাপন সমিতি আৰু আদৰণি সমিতিৰ পৰা সদৌ অসমবাসী ৰাইজলৈ আমি সেৱা ভৰা ভক্তি ভৰা সেৱা নিবেদিছোঁ। আমি তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচল সীমান্তত ফিলবাৰী অঞ্চলত আজি ৪৩ বছৰে শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন কৰি আহিছোঁ। এই অনুষ্ঠানটোত কৰি আমি গৌৰৱান্বিত, যিহেতু ফিলবাৰী অঞ্চলত বসবাস কৰা বিভিন্ন ধৰ্মাৱলী ভাষা ভাষী জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি একত্ৰিতভাৱে এই অনুষ্ঠানটো কৰি আহিছোঁ। আৰু এই অনুষ্ঠানটো আমি ফিলবাৰীৰ একতা এনাৰজয়ডাল এই অনুষ্ঠানটোৱে বান্ধি ৰাখিছে। আমি এই ৰাস অনুষ্ঠানটো ৩ দিনীয়াকৈ এবাৰ অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি বন্তি প্ৰজ্বলন, স্থায়ী মঞ্চ উদ্বোধন, তাৰপিছতে ক্ৰমান্বয়ে আমাৰ নাম প্ৰসংগ আৰু আজি বৰ্তমান এতিয়া ৰাস লীলা আৰম্ভ হৈ আছে। গতিকে আমি সদৌতি ৰাইজৰ দিহা পৰামৰ্শ সহায় সহযোগিতা উপস্থিতি একান্তই কামনা কৰিছোঁ। এইখিনিতে আমি আজি ৪৩ বছৰে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি যোৱাত আমাৰ যথেষ্ট ত্ৰুটি বিচ্যুতিও হৈছে। ইয়াত আমি আপোনালোকৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থী। গতিকে আমি আশা কৰিছোঁ ভৱিষ্যতেও যাতে এই অনুষ্ঠানটো আমাৰ আগুৱাই যোৱাত আপোনালোকৰ সহায় যদি দিহা পৰামৰ্শ উৎসাহিত কৰে। অন্যতম ভাষা রহিলেবি প্রত্যেকটি জন্ম হতেও একে আনন্দ একে উল্লাসে গোকুলবাসী মতলিয়া করে